হাই ফ্ৰেণ্ডছ, বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খনটিত দিগন্ত খনিকৰে অভি আৰু দেউতাকক ৰাস্তাতে লগ পাই এইবাৰৰ প্ৰজেক্টটো যে দিগন্ত খনিকৰে পাব সেইটো খাটাং বুলি কয়। আৰু অভিৰ এই বিফলতাক যে দেউতাকে অৰ্ণৱৰ লগত কৰাৰ দৰেই অভিৰ লগতো যে তেনেকুৱাই কৰিব বুলি অভিক হুঁচিয়াৰ হৈ থাকিবলৈ কয়। আৰু আজি অভিক খনিকৰৰ কথাবোৰ ভাবি মনটো হাৰি যাব নিদিবা বুলি দেউতাকে কয়। আৰু খনিকৰে যিমান কনফিডেণ্টলি ক'লেও দেউতাকে প্ৰজেক্টটো আমিয়ে পাম সেইটো খাটাং বুলি কয়। ইফালে অভিয়ে যে দেউতাকৰ লগত কাম কৰি অৰ্ণৱতকৈ ওপৰ স্থান পাই আচল উদ্দেশ্যটো পাহৰি যোৱা নাইতো বুলি মাকে অভিক কয়। আৰু অভিয়ে ৰাম যে সদায় ৰামেই হৈ থাকে, লক্ষ্মণে যিমান চেষ্টা কৰিলেও ৰাম হ'ব নোৱাৰে বুলি মাকক কয়। আৰু অৰ্ণৱক যে কাইলৈ জামিন দিয়াৰ দিন আছে বুলি মাকক কোৱাত মাকে দেৱযানীৰ ওপৰত যে এইকণ বিশ্বাস আছে বুলি কয়। ইফালে ৰিয়াক যে আজিকালি চবে ৰিজেক্টেড পিচ বুলি এৰি থৈ যোৱা সাধাৰণ ছোৱালী বুলি ইনচাল্ট কৰে বুলি মাকক কৈ একেবাৰে ভাগি পৰে। আৰু আনফালে অৰ্ণৱৰ আজি জামিন ল'বলৈ ৰত্নাক উকিলজনৰ এছিষ্টেণ্ট ৰেখাই ফোন কৰি মাতে। আৰু দেৱযানীহেঁতে যে গৈ পায় আৰু উকিলজন যে আহি আছে বুলি ৰেখাই ফোন কৰি খবৰ লয়। এতিয়া বাৰু উকিলজনক ৰিয়া আৰু মাকে ৰাস্তাৰ পৰাই কিডনেপ কৰি ক'ৰবালে লৈ যাবগে নেকি? গতিকে এই সকলোবোৰ জানিবলৈ চাই থাকক জনপ্ৰিয় বৰষুণ ধাৰাবাহিকখন।